আজিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্ট মতে আমি বহুত বেছি নহ'লেও মোটামুটি 15 পৰা 30,000 ভোটৰ মাৰ্জিনত আমি জিকাৰ সম্ভাৱনাটো আজিও আছে। আমি আশাবাদী যে কোকৰাঝাৰ নিশ্চয় আমি জয় হ'ব পাৰিম। আদিবাসী ভোট 3.5 লাখ আছে, তাত গণ আছে, আদিবাসী অৰাও আছে আৰু থাৰু যিখিনি বা গণ হেৰিৰ ভিতৰত আমিতো যিখিনি ভোটিং হৈছে বা কোৱা মতে প্ৰায় 60% ভোট আমি পাব লাগে। আমি আচলতে কোকৰাঝাৰ যিটো আমাৰ আজিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্ট মতে আমি বহুত বেছি নহ'লেও মোটামুটি 15 পৰা 30,000 ভোটৰ মাৰ্জিনত আমি জিকাৰ সম্ভাৱনাটো আজিও আছে। আমি আশাবাদী যে কোকৰাঝাৰ নিশ্চয় আমি জয় হ'ব পাৰিম। তাত প্ৰায় আদিবাসী ভোট 3.5 লাখ আছে, তাত গণ আছে, আদিবাসী অৰাও আছে আৰু থাৰু যিখিনি বা গণ হেৰিৰ ভিতৰত আমিতো যিখিনি ভোটিং হৈছে বা কোৱা মতে প্ৰায় 60% ভোট আমি পাব লাগে আৰু যদি তাৰ 60% হয় ঠিক তেনেকৈ দলিত আছিলে, দলিত প্ৰায় 1.5 লাখ আছে আৰু তাৰো মোটামুটি বেছিখিনি ভোট আমি পোৱাৰ সম্ভাৱনা আছে। তাৰ লগত আমাৰ অতি পিছপৰা বুলি কয় তেওঁলোকৰ 6-7 লাখ ভোট আছে, তাত নুনীয়া সমাজ আছে, তাৰপিছত আমাৰ মীন সমাজ আছে, এনেকুৱা ধৰণে তেওঁলোকৰো মেজৰ এটা ভোট আমাৰ ফালে অহা বুলি ইতিমধ্যে খবৰ আহিছে। আৰু আহিল মাইনৰিটিৰ ক্ষেত্ৰত মাইনৰিটি ডিভিজন হৈছে, বিশেষকৈ যিজন NDA হেৰি আছিলে কেণ্ডিডেট আছিলে তেওঁ বিগত সময়খিনি বিজেপিৰ আছিল, প্ৰায় 15 দিন আগতে তেওঁ লালু প্ৰসাদৰ হেৰিত আহিছে। তাৰপিছত আৰু তাত এটা মানে সংঘৰ্ষ হৈছিল, তাত তেওঁৰ এটা বেয়া ভূমিকা আছিলে, তেওঁ তৰাল চৰাল বিলাইছিল বুলি ইতিমধ্যে বিভিন্ন প্ৰচাৰো হৈছিলে। সেই হিচাপত মাইনৰিটিৰ ফালৰ পৰা আমি 30% ভোট এইটো আশা কৰা হৈছে। গতিকে এই ধৰণে ব্ৰাহ্মণ সমাজৰ আমাৰ যিখিনি মানুহে আমাক লগ পাইছে তেওঁলোকেও কৈছে যে আমি বিজেপি হ'লে আমাৰ ক'ব লগা নাছিল, কিন্তু যদিও তেওঁলোকে সমৰ্থন কৰাৰ সম্ভাৱনাটো বা এনেকুৱা ধৰণৰ কথা আহিছে। গতিকে কোকৰাঝাৰত যেনেকুৱা এটা পৰিস্থিতি হয় যে যি পাৰ্টীয়ে নহওক যি কমিটিয়ে ভোটটো কিন্তু আমাক দিয়ে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে। গতিকে মই ভাবোঁ বাল্মীকি নগৰ এনেকুৱা এটা পৰিস্থিতি হয়তো ভিতৰে ভিতৰে হ'বও পাৰে আৰু যিহেতু আমি তাত সময়টো কম পাইছিলোঁ, আমি চোৱা চিনাকি হওঁতে যদিও আমি আগত গৈছিলোঁ বহুখিনি মানুহ পোৱা নাছিলোঁ, সেই হিচাপত অলপ আমাৰ ডিছএডভান্টেজ আছে। কিন্তু তাৰ যিটো সমীকৰণ সেই সমীকৰণৰ ফালৰ পৰা সম্ভাৱনা নহয়, সেইকাৰণে আগত দ্বিকোণীয়া আছিল, এতিয়া কিন্তু ত্ৰিকোণীয়া হৈ গৈছে। গতিকে ৰিজাল্টটো যিহেতু ওলাবই আৰু ইয়াত মই বেছি কথা কৈ লাভ নাই, কিন্তু এটা কথা ঠিক যে বাল্মীকি নগৰ কৰ্মভূমি হিচাপে বিহাৰৰ 1 নম্বৰ চিটি হিচাপে আজিৰ দিনত আমি ক'ব পাৰোঁ যে আহি থকা দিনত তাত নিশ্চিতভাৱে GSPৰ এটা ৰাজনৈতিক ক্ষেত্ৰভূমি এটা তৈয়াৰ হৈ গৈছে। আৰু আমি বাৰ বাৰ কৈছিলোঁ যে অসমৰ মানুহখিনিকো যে আমি ইয়াত নিজৰ মাজত লাগি মৰা সলনি যেনেকৈ বেলেগৰ পৰা আহি ইয়াত পাৰ্টি বনাই পাৰ্টি কৰে, আমিও যদি বাহিৰত গৈ এইখিনি কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ অসমৰ বিষয়ে জানিব বা আমাৰ যিটো এতিয়া ধৰি লওক মেপতহে আমাৰ মিলামিলি আছে কিন্তু অন্তৰ হৃদয়ৰ পৰা নাই। গতিকে এই ধৰণৰ এটা কিন্তু কমিউনিকেশ্যন এটা আমি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সফল বিফলটো আহি থকা সময়ত গম পোৱা যাব। যে ইয়াৰ কিছুমান সীমাবদ্ধতা থাকে যে যদি অসমৰ চবতে আমি কৰিব যাওঁ বহুতে ভাবিব যে নৱশৰণে বহুত কিবা ৰাজনৈতিক এনেকৈ উচ্চাকাংক্ষা আছে নেকি বা ইয়াৰ এনেকুৱা কিছুমান আঞ্চলিকতাবাদী শক্তিও আছে বা ঠিক তেনেকৈ ৰাষ্ট্ৰীয় শক্তিবিলাকৰ লগতো কিছু দ্বন্দ্ব বা কিছু বিৰোধ বা কিছু ঐক্যমত আছে। এই গোটেইখিনি চাই কেনে এইবাৰ যিহেতু আমি প্ৰায় 16টা মানে চিটত ইলেকশ্যন খেলিব পাৰিছোঁ, এতিয়া আপুনি চাওক ইয়াৰে যিমানকেইটা আঞ্চলিক দল আছে বা ইভেন কিছুমান ৰাষ্ট্ৰীয় দলো সিমানখিনি কৰিব নোৱাৰে। গতিকে নৱসেনা যদি এইখিনি অকলে সম্ভৱ হৈছে আৰু অসমৰ ৰাইজে যদি আশীৰ্বাদ হেৰি হয় তেতিয়া আহি থকা দিনত বিকল্প হিচাপে আমি নিশ্চয় খাৰা হ'ব পাৰিম। গতিকে মই ৰাইজক এইটোৱে আহ্বান যে ব্লেমটো নৱসেনাৰ ওচৰত নহয়, আমি নিজে ভাবি চাব লাগে যে আচলতে বিকল্প কি আছে। অসমত ৰাষ্ট্ৰীয় শক্তিৰ প্ৰয়োজন আছে নে আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজন? আঞ্চলিকতাবাদী শক্তি হ'লেও চবেইতো আঞ্চলিকতাবাদী শক্তিৰ নামতে কয়, তাৰপিছত কাৰ বেছি আছে। মই ভাবোঁ অসমৰ সমীকৰণটো আহি থকা দিনত সলনি হ'ব। আজিৰ দিনতো ফ্ৰেংকলি ক'ব গ'লে যে যদিও ভাবিছে NDA অলপ ভোটত তলপা হৈ আছে, কিন্তু NDAৰ মানে যিহেতু তেওঁলোকৰ গোটেই শাসনটো আছে, তেওঁলোকৰ গোটেই ব্যৱস্থাখিনি আছে, আজিৰ দিনতো কিন্তু পাল্লাটো NDA ভাৰী আছে। কাৰণ 2-4 বা 100-200 কম হ'লেও তেওঁলোকে মেনেজ কৰিব পৰা ছিষ্টেম আছে। ইণ্ডিয়াৰ বৰ্তমান আপুনি দেখিছে যে ইয়াত কংগ্ৰেছ কেন্দ্ৰিক যিখিনি আছে কংগ্ৰেছত মেক্সিমাম তেওঁলোকে বহুত বেছি ভোট মানে হেৰি নাপায়। আৰু কংগ্ৰেছ যদি কিবা কাৰণ 200 মানে চিট জিকি যায় তেতিয়াহ'লে বাকী 100 মানে বেলেগৰ পৰা আহিব, 75 বেলেগৰ পৰা আহিব। আপুনি ছাপোৰ্ট দিব? নাই, আমাৰ কথাটো চাওক, আমি যেতিয়া আমাৰ পৰিণাম হওঁ, পৰিণাম হিচাপে আমি বহি মেলি সিদ্ধান্ত ল'ম। কাৰণ মই অকলে হেৰি হিচাপে ক'ব নোৱাৰোঁ, কিন্তু আমাৰ যিহেতু প্ৰথম পলিচি হ'ল থাৰ্ড ফ্ৰণ্ট আমি কেনেকৈ বনাব, থাৰ্ড ফ্ৰণ্ট কেনেকৈ আগতে যাব পাৰোঁ। কাৰণ বিজেপি বা NDA যিটো ব্লেম যায় কংগ্ৰেছলৈকে যায়, আমি বিহাৰৰ কথাটো কৈছোঁ। সেইকাৰণে আমি জনসাধাৰণক লৈ যিখিনি সিদ্ধান্ত ল'ব পাৰি বা যিখিনি কৰিলে জনসাধাৰণ সন্তুষ্ট হ'ব পাৰে সেইখিনি কথাহে আমি অগ্ৰাধিকাৰ দিম। বাকী কোন চাকৰি থাকে নাথাকে এইটো আমাৰ কাৰণে বেছি ডাঙৰ কথা নহয়। BTC ইলেকশ্যন হ'ব, এই ক্ষেত্ৰত কিদৰে প্ৰস্তুতি কৰিছে? আপোনালোকে নিজে দেখিছে যে আমি
কেনেকৈ দিহিৰাটো বচাব পাৰোঁ সেইটো 1 নম্বৰ কথা থাকিব আৰু তাৰ লগতে আমি আৰু 15-20টা চিট কেনেকৈ উলিয়াব পাৰোঁ সেইটো পলিচি আমাৰ থাকিব। চাওক এতিয়া যিহেতু ইলেকশ্যনৰ ডেট তাৰিখ ঠিক হোৱা নাই বা টাইম দেৰি আছে, আমি প্ৰথম দেখিছোঁ যে সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি। আমিও নিজেও যিহেতু সময় পাম এতিয়া, গতিকে আমি ফিল্ডত সময় দিব পাৰিম। কাৰণ একে সময়তে বিহাৰ মহাৰাষ্ট্ৰ এইবিলাকত এছেম্বলি ইলেকশ্যন আছে। গতিকে এনেকুৱা ধৰণে আমাৰ প্ৰস্তুতিখিনি আমি পাৰ্লিয়ামেণ্টত থাকিব নালাগিলে নিশ্চিতভাৱে এই সময়খিনিৰ পৰা আমি ৰাইজৰ মাজত থাকিম, তেতিয়া আমি ভাবোঁ পলিচিবিলাক ইমপ্লিমেণ্ট কৰা সুবিধা হ'ব। নিৰ্বাচনটো অকলে খেলিব নে কাৰোবাৰ লগত মিত্ৰতা কৰিব? চাওক এই প্ৰশ্নটোৰ উত্তৰ আজি দিব পৰা পৰিস্থিতি নাই, কিন্তু বেছিভাগ সম্ভাৱনা আছে এই এলায়েন্সবিলাক নিশ্চয় নাথাকে, কাৰণ UPPL BJP এলায়েন্সো নাথাকিব। সেইধৰণে আমি ভাবোঁ যদি অকলে ইলেকশ্যন খেলা যায় তেতিয়া আমি 15-20 চিট লোৱাত অসুবিধা একো নাই। গতিকে সময়ে ক'ব এইটো কি হ'ব নহ'ব। गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेबक समाजजों गनायथि होजानाय IFABM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा। लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन। 12 एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय IFABM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान। बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला IFABM इन्स्टिट्युट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन।